ভাৰতীয় সংস্কৃতিত নাৰীসকলক শক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এই শক্তিৰ প্ৰতীকৰ বিষয়ে ভগৱান শ্ৰীকৃষ্ণই নিজৰ পত্নী সত্যভামাক উদাহৰণৰ সহায়ত কৈছিল যে এগৰাকী প্ৰকৃত মহিলাৰ পৰিচয় কি। যদি আপুনিও এই বিষয়ে জানিব বিচাৰে তেনেহলে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভগৱান শ্ৰীকৃষ্ণৰ 8গৰাকী পত্নী আছিল। পৌৰাণিক কথা অনুসৰি 8গৰাকীৰ ভিতৰত সত্যভামা সকলোতকৈ ধুনীয়া আছিল। ভগৱান শ্ৰীকৃষ্ণই বেছিভাগ সময় তেওঁৰ লগতেই কটাইছিল। এবাৰ সত্যভামাৰ মনত নিজৰ ৰূপ সৌন্দৰ্যক লৈ অহংকাৰ জাগিল। অহংকাৰত মতলীয়া সত্যভামাই শ্ৰীকৃষ্ণক সুধিলে যে মোক আপোনাৰ কেনে লাগে। সত্যভামাৰ প্ৰশ্ন শুনি ভগৱান শ্ৰীকৃষ্ণই সত্যভামাৰ অহংকাৰ নাশ কৰাৰ সিদ্ধান্ত ল'লে আৰু তেওঁ ৰাণীৰ মহত্ব প্ৰকাশ কৰিবৰ বাবে জানি বুজি ক'লে যে তোমাক মোৰ নিমখৰ দৰে লাগে। ভগৱান শ্ৰীকৃষ্ণৰ কথা শুনি সত্যভামাৰ বৰ খং উঠিল। তেওঁৰ বৰ খং উঠিল। শ্ৰীকৃষ্ণই মোৰ সৈতে তুলনা কৰিবৰ বাবে এই সংসাৰত আৰু একো বস্তু বিচাৰি নাপালেনে? তাৰ পাছত সত্যভামা তাৰ পৰা গুচি গ'ল। কিছুদিন পিছত ভগৱান শ্ৰীকৃষ্ণই ৰাজপ্ৰসাদত এটা ভোজনৰ আয়োজন কৰালে। শ্ৰীকৃষ্ণই ভোজনৰ আহাৰ সকলোতকৈ প্ৰথমে সত্যভামাক খাবলৈ ক'লে। সত্যভামাই প্ৰথমগাল আহাৰ মুখত দিয়াৰ লগে লগে তেওঁৰ বৰ খং উঠিল। তেওঁ শ্ৰীকৃষ্ণক সুধিলে যে নিমখৰ অবিহনে আহাৰ খাবলৈ দিয়াৰ অৰ্থ কি? এনে আহাৰ কোনোবাই কেনেকৈ খাব পাৰে? তেওঁ জোৰেৰে চিঞৰি চিঞৰি ক'বলৈ ল'লে যে কোনে বনাইছিল এই আহাৰ। লগতে সত্যভামাই ক'লে যে চেনিৰ অবিহনেও মিঠাই খাব পাৰি, কিন্তু নিমখৰ অবিহনে কোনো ধৰণৰ নিমখীয়া বস্তু কেতিয়াও খাব নোৱাৰি। তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে যেতিয়া মই তোমাক নিমখ বুলি কৈছিলো তেতিয়া তুমি কিয় খং কৰিছিলা? তুমি মোৰ বাবে নিমখৰ দৰে প্ৰিয়। শ্ৰীকৃষ্ণই সত্যভামাক বুজালে আৰু ক'লে যেনেদৰে নিমখৰ গুৰুত্ব প্ৰতিবিধ আহাৰতেই আছে তেনেদৰে মহিলাসকলৰো গুৰুত্ব সংসাৰৰ প্ৰতিটো কাৰ্যতেই আছে। লগতে শ্ৰীকৃষ্ণই মহিলাসকলক জলৰ লগতো তুলনা কৰিলে, অৰ্থাৎ নাৰীয়ে যাৰ লগতেই লগ হয় তাৰেই গুণ গ্ৰহণ কৰে। তেতিয়াহে সত্যভামাই বুজি পালে যে ভগৱান শ্ৰীকৃষ্ণই এই গোটেই লীলা তেওঁক বুজাবৰ বাবেই ৰচিছিল। লগতে তেওঁ এইটোও বুজি পালে যে ভগৱান শ্ৰীকৃষ্ণই তেওঁক কিমান ভাল পায়। ভগৱান শ্ৰীকৃষ্ণই মহিলাসকলক নিমখৰ লগত তুলনা কৰাৰ অৰ্থ হ'ল প্ৰকৃত মহিলাসকলে নিমখৰ দৰে নিজৰ অস্তিত্ব নাইকিয়া কৰি হ'লেও মৰম আৰু আদৰ সৎকাৰেৰে নিজৰ পৰিয়ালক গোটেই জীৱন ধৰি বান্ধি ৰাখে। তেওঁলোকে কেতিয়াও নিজৰ পৰিয়ালত কোনো ধৰণৰ সমস্যা আহিবলৈ নিদিয়ে। মহিলাসকলে নিজৰ পৰিয়ালৰ সকলো সদস্যকে এজনক আনজনৰ লগত বান্ধি ৰাখে আৰু সকলোকে মৰম দিয়ে। শ্ৰীকৃষ্ণই মহিলাসকলৰ পৰিচয়ৰ বিষয়ে আৰু কয় যে যিসকল পুৰুষে মহিলাসকলৰ মৰ্যাদা নাৰাখে আৰু মহিলাসকল কেৱল পুৰুষৰ চাকৰহে তেনে পুৰুষ সংসাৰৰ সকলোতকৈ ডাঙৰ মূৰ্খ। আচলতে মহিলাসকলে সেই আৱশ্যকতা যি পুৰুষৰ জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনে। শ্ৰীমদ ভাগৱত গীতাৰ মতে যিজন পুৰুষে মহিলাক অপমান কৰে তেওঁ পাপৰ ভাগীদাৰ হয়। সেয়েহে আমি সকলোৱে মহিলাসকলক সন্মান কৰিব লাগে। এয়াই আছিল ভগৱান শ্ৰীকৃষ্ণৰ মতে এগৰাকী প্ৰকৃত মহিলাৰ পৰিচয়। এতিয়া জানো আহক আচাৰ্য চাণক্যৰ কথা। আচাৰ্য চাণক্যই মহিলাসকলৰ গুণৰ বিষয়ে কৈছে যে যিগৰাকী মহিলাৰ ওচৰত দয়া আৰু বিনম্ৰতা থাকে তেওঁ সদায় সন্মান পায়। আনহাতে যিগৰাকী মহিলাই নিজৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেনে মহিলাই নিজৰ লগতে পৰিয়ালৰো ক্ষতি সাধন কৰে। সেয়েহে মহিলাসকলে দয়া আৰু বিনম্ৰতাৰ গুণ গ্ৰহণ কৰিব লাগে। আচাৰ্য চাণক্যই আৰু কৈছিল যে মহিলাৰ কথোপকথন মধুৰ হ'ব লাগে। তেওঁলোকে তিক্ত কথা ক'ব নালাগে। তিক্ত কথাই তেওঁলোকক শোভা নাপায়। তিক্ত কথা কোৱা মহিলা ধুনীয়া হ'লেও কুৎসিত হোৱাৰ সমান হয়। চাণক্যৰ মতে পুৰুষসকলৰ তুলনাত মহিলাসকল ছগুণ বেছি সাহসী হ'ব লাগে। মহিলাই সময় আহিলে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বৰ বাবে প্ৰস্তুত থাকিব লাগে। লগতে তেওঁলোক ধাৰ্মিকো হ'ব লাগে। ঈশ্বৰ আৰু প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধা ৰাখিলে জীৱনত বহুতো সফলতা পোৱা যায়। ধৰ্মত আস্থা থকা মহিলাই বেয়া আৰু ভালৰ মাজত থকা পাৰ্থক্য সহজে বুজি পায় আৰু প্ৰকৃতিৰ পূজা কৰিলে ভাৰসাম্যৰ জ্ঞানো পায়। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।